বন্ধু ভাইসকলক নমস্কাৰ। কাৰ্ডম জুঠাই চিবাই আমি আজি ইয়াত প্ৰেছ মিট মাতা কাৰণটো হ'ল আমি হিল পিপল কালচাৰেল ফৰাম মানে কাৰ্বি আংলঙত থকা 27 ডিফাৰেণ্ট ট্ৰাইবছ এণ্ড কমিউনিটিজ। আমাৰ মেইন উদ্দেশ্যটো হ'ল শান্তি বচাই ৰখা আৰু ঐক্য আৰু উন্নয়ন। আমাৰ মেইন SPCFৰ উদ্দেশ্যটো। আমি আজি কিয় এইটো প্ৰেছ মিট কৰিব লগা হৈছে বুলি ক'লেতো আমি দেখা পাই আছোঁ। গতিকে এতিয়া নিৰ্বাচন চাপি আছে আৰু নিৰ্বাচন চাপা সময়ত এতিয়া যিহেতু এতিয়া ৰিচেণ্টলি আমাৰ আসাম প্ৰদেশৰ কংগ্ৰেছ প্ৰেছিডেণ্ট শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া কাৰ্বি আংলঙলৈ ভ্ৰমণ কৰিছিলে। তাৰ ইণ্টেনশ্যন কাৰ্বি আংলং ভ্ৰমণ কৰাটো আমি প্ৰথমত ভাবিছিলোঁ ভাল হ'ব, কিবা এটা বাৰ্তা দিব আহিব উন্নয়ন ক্ষেত্ৰত বুলি ভাবিছিলোঁ। কিন্তু আমি যেনেকৈ ভাবিছিলোঁ সেই তেনেকুৱা ওলা নাই মানুহজন। সেইকাৰণে আমি আজি এতিয়া দেখা পাইছোঁ যে কেইদিনমান আগত কাৰ্বি আংলঙত থকা ইউথ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকে প্ৰতিবাদ কৰিছে। মই নিজেও আছিলোঁ এজ এ ইউথ হিচাপে। তাৰপাছত আমি দেখা পাইছোঁ যে সি আহি ইয়াত মানে কাৰ্বি আংলং ৰাইজক মানে উচুটনি দিয়াৰ নিচিনা আৰু মানে তেখেতৰ মন্তব্য যি দাঙি ধৰিছে সেইটো মানে বহুত লাজৰ কথা আৰু ইটছ ভেৰি চেণ্টিমেণ্টেল কৰাই দিছে কাৰ্বি আংলং ৰাইজৰ প্ৰতি। সি ইয়াত অহাটো কাৰ্বি আংলং ৰাইজৰ কাৰণে ভালকৈ অহা নাই নিচিনা আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি আজি ইয়াত দেখা পাইছোঁ যে অশান্তি সৃষ্টি হোৱা যেন আমি পাইছোঁ। এই কংগ্ৰেছ প্ৰেছিডেণ্ট আসাম প্ৰদেশৰ শ্ৰীযুত গৌৰৱ গগৈ তেখেতে সাংসদ হয়, লগত ক'ব গ'লেতো আগত সি যুৱ নেতা। আমি বিচাৰিছিলোঁ কিবা এটা ভাল কথা কৈ যাব কাৰ্বি আংলঙত আহি। এই কাৰোবাৰ ট্ৰাইবেল মানুহৰ ঘৰটোহে সি দেখাবলৈ পালে কোনোবা আমাৰ কাৰ্বি আংলঙতে। তো এইটো বস্তুটো অকল সি কি মানে যোৰহাটৰ পৰা কাৰ্বি আংলঙত ভ্ৰমণ কৰাটো ইমানখিনি ৰাস্তা পদূলি যে আজিলৈকে হৈছে, আগত আপোনালোকে নিজেও জানে যে যোৰহাটটো বাদ দিয়ে দিয়ক, ডিফু মান্দা যাবলৈও মানে 15 বছৰৰ আগতত 1 ঘণ্টা লাগে। ডিফুৰ পৰা বোকাজান যাবলৈও মানে 3-4 ঘণ্টামান লাগি যায়। কিন্তু আজিৰ দিনত সেইটো বস্তু ৰাস্তাটো 4 লাইন আছে। আগত 1 লাইন আছিলে, এতিয়া 4 লাইন। সি কেলৈ হ'বলগীয়া হৈছে ৰাস্তাটো? কাৰণ এতিয়া যোনটো চৰকাৰ সি যথেষ্ট ভাল কাম কৰিছে। আমি আজি ক'বই লাগিব যে এতিয়া কাৰ্বি আংলঙত ডক্টৰ তুলিৰাম ৰংহাং লগত BJP চৰকাৰ অহাৰ পাছত অলপ উন্নতি পদক্ষেপ আমি দেখা পাই আছোঁ। আমি কিন্তু আজি ইয়াত BJP ভাল কংগ্ৰেছ বেয়া এইটো আমি ক'বলৈ যোৱা নাই। কিন্তু আমাৰ কিছুমান ৰেছপনচিবিলিটিছ আছে। আজি মই অলপ পৰিচয় কৰাবলৈ বিচাৰিছোঁ। মোৰ নাম ধীৰাজ ডিফুচা, ছেক্ৰেটাৰী জেনেৰেল হিল পিপল কালচাৰেল ফৰাম আৰু এক্স প্ৰেছিডেণ্ট অফ ডিমাছা ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি আংলং। আৰু আমাৰ ইফালে কুকি সম্প্ৰদায়ৰ ফালৰ পৰা টংথাং টাওথাং এক্স KNA প্ৰেছিডেণ্ট অংকিত পাল, বাঙালী কমিউনিটিৰ ফালৰ পৰা কাৰ্বি আংলঙৰ তেখেতে যুৱ নেতা তথা SPCFৰ জড়িত সি পাব্লিচিটি হিচাপে, আৰু অসমীয়া ফালৰ পৰা দীপেন চেতিয়া, আৰু ইফালে আমাৰ গাৰো সম্প্ৰদায়ৰ ফালৰ পৰা গাৰো কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা অহা জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া চাংমাদা, আৰু ইফালে পাংছ নিয়াংলেং ৰটানে খাচীৰ ফালৰ পৰা, আৰু সেইফালে আদিবাসী ভাইৰ ফালৰ পৰা, আৰু এইফালে আমাৰ ভোজপুৰী সমাজৰ ফালৰ পৰা আহিছে, আমাৰ গোৰ্খা ফালৰ পৰা আছে। আমাৰ তাত আৰু আছে, আপোনালোকে চাব পাৰে। আমাৰ ইয়াত 26টা জাতি জনগোষ্ঠী আছে। আজি আমি ইয়াত চিন্তা কৰাটো শান্তি হ'ব লাগে, আৰু শান্তি কেনেকুৱাকৈ ল'ব বুলি ক'লেতো চবৰ দায়িত্ব আছে। সেই হিচাপে আমি আজি ইয়াত উঠি আহিছোঁ। কিন্তু আমি ৰিচেণ্টলি দেখা পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত অহাটো কাৰ্বি আংলঙৰ ৰাইজৰ প্ৰতি ক্ষতিপূৰণৰ কাৰণে অহা নিচিনা আমি অনুভৱ কৰিছোঁ। কিয়নো বুলি ক'লেতো যেনেকুৱা এতিয়া মহিলাবোৰে উঠি আহিছে, এই ৰিচেণ্টলি ইউনাইটেড ওমেন ফৰাম অফ কাৰ্বি আংলংবিলাকে বা আচৰিত এনেকুৱা মানে তেনেকুৱা প্ৰতিবাদ কৰিছে গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণ কৰা নকৰাটো, আৰু সেই ক্ষেত্ৰত অহাটো
আমিও মানে চিন্তা কৰিব লগা হৈছে যে লাইক তেনেকুৱা মানুহ সাংসদ হিচাপে ইয়াত আহি কিনি উল্টা ফুল্টা কাৰ্বি আংলঙৰ প্ৰতি মন্তব্য দিয়া এইটো ঠিক নহয়। আৰু ছেকেণ্ডলি কাৰ্বি আংলং জিলা কমিটিৰ কংগ্ৰেছৰ ফালৰ পৰা কেইটামান এই এণ্ট্ৰি কৈছিলে, মই নাভাবোঁ যে ইহঁতক একো ৰিপ্লাই দিবলৈ, কাৰণ ৰাইজে গম পাইছে এতিয়া ইহঁতক কি ৰিপ্লাই দিম। এই কেইটামান কিবা উত্থাপন উঠাইছিলে সেইটো বুলি, কিন্তু মই নাভাবোঁ যে এইটো মানে কিবা বিশেষ ইম্পৰ্টেণ্ট পইণ্ট আছে বুলি। আজি আৰু কেইদিনমান আগত কাৰ্বি আংলং ভ্ৰমণ কৰাৰ পাছত মানে আৰু এটা মন্তব্য দাঙি ধৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই, যে এই কাৰ্বি আংলঙৰ মানুহবিলাকে তেল মালিচ কৰি দিছে বুলি কৈছে। মই এইটো শব্দটো আমাক মানে স্পষ্ট লাগে, ই কি ভাবি কাৰ্বি আংলং ৰাইজে তাক কেতিয়া তেল মালিচ কৰিছে? সি কোন কিবা ৰাজা নেকি যে কাৰ্বি আংলং মানুহে যে তাক তেল মালিচ কৰিছে বুলি কৈছে? এই আমি ছ'চিয়েল মিডিয়া ছাইটতে আমি পাইছোঁ কেইদিনমান আগত, আপোনালোকক দেখাব পাৰোঁ মই লাইভত আহি কিনি সি কি মন্তব্য কি দিছে। কাৰ্বি আংলঙত বোলে সি কোনোবা তেল মালিচো কৰিছে বুলি কৈছে। বা কোনে তেল মালিচ কৰিছে? এইটো শব্দটো অলপ সি ক্লিয়াৰ কৰাটো বহুত দৰকাৰ, নহ'লে আৰু অহা দিনৰ আগমনত এইটো ঠিক নহ'ব। আৰু এতিয়া শান্তি হৈ থকা সময়ত সি অশান্তি সৃষ্টি কৰিব নালাগে। গতিকে এইটোৱে মই শুকুৱাই দিছোঁ, যাতে যেন এইটো মন্তব্যটো সি স্পষ্টকৈ ক'ব লাগে আৰু সি কি ক'ব বিচাৰিছে ইয়াত, যাতে যেন ইয়াত মিছ আণ্ডাৰষ্টেণ্ডিং সি কৰাবলৈ আহিছে নেকি কাৰ্বি আংলঙত। সেইটো মিডিয়া ভাইবিলাকক প্ৰথমতে নমস্কাৰ দিছোঁ। আজি আপোনালোকে সকলোৱে গম পায়, যোৱা কিছু দিনৰ পৰা আমি দেখি পাই আছোঁ ছ'চিয়েল মিডিয়াৰ পৰা আদি কৰি, আজি গৌৰৱ গগৈ কাৰ্বি আংলঙত আহি তেখেতে এই আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছত গৈ কাৰ্বি আংলঙত থকা ডিফু আছাম ইউনিভাৰ্চিটি কেম্পাছটো ফুল ফ্লেজেড হিল ইউনিভাৰ্চিটি কৰিবলৈ কাৰণে মই এছেম্বলিত ক'ম বুলি কোৱাহেঁতেন, পাৰ্লিয়ামেণ্টত কোৱাহেঁতেন। তাৰ উপৰি আজিৰ দিনত আমাৰ কাৰ্বি আংলঙৰ যিটো নেকি সংগঠনবিলাকে MOS ছাইন কৰা, সেইবোৰ ক্ষেত্ৰত মই পাৰ্লিয়ামেণ্টত গৈ আপোনালোকৰ কাৰ্বি সমাজৰ হৈ বা ট্ৰাইবেল সমাজ হৈ মই মাত মাতিম বুলি কোৱাহেঁতেন, তেতিয়াহ'লে মানে আজি আমাৰ গোটেই কাৰ্বি আংলঙৰ সমাজে তেখেতক আঁকোৱালি ল'লে হয়। কিন্তু আজি দুৰ্ভাগ্য, এটা MP হয়, সাংসদ হয়, আহি আমাৰ ট্ৰাইবেল মানুহ ঘৰ বনাটো ফটো তুলি কি বুলি কৈছে, দুৰ্নীতি হৈছে বুলি কৈছে। আমি সকলোৱে দেখা পাইছোঁ বা গম পাইছোঁ কংগ্ৰেছ শাসনৰ কালত কিমানখিনি দুৰ্নীতি হৈছে। তথ্য লাগে বুলি ক'লে আমিও দিব পাৰোঁ। আমি আজি কাৰ্বি আংলঙৰ পৰা বা আমি ট্ৰাইবেল মানুহ হিচাপে আমি তেখেতক গৰিহণা দিছোঁ। তেখেতেতো যে আজি আমাৰ ট্ৰাইবেল মানুহক, আমাৰ সমাজক যদি ইমানেই প্ৰেম কৰে, তেন্তে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভাল এটা এডুকেশ্যন পোৱাৰ লাইনত কথা ক'ব লাগিছিলে, ৰাস্তা বাট ঘাটৰ কথা ক'ব লাগিছিলে, মেডিকেলৰ কথা ক'ব লাগিছিলে। আজি তেখেতে আহি ইয়াত ক'ব লাগিছিলে যে এইমছ পৰ্যন্ত আমাৰ ইয়াত দিব লাগে বুলি ক'ব লাগিছিলে। তেখেতে আজি দেখা নাই, আমাৰ CM ছাৰ ডক্টৰ তুলিৰাম ৰহাং নেতৃত্বত আজি BEd কলেজৰ পৰা আদি কৰি, গভৰ্ণমেণ্ট ল' কলেজৰ পৰা আদি কৰি, এগ্ৰিকালচাৰৰ পৰা কলেজ আদি কৰি আপোনালোকে সকলোৱে দেখিছে ডিফুত মেডিকেল কলেজ এটা হৈ গ'ল। লগতে আমাৰ গোটেই পৃথিৱীত, গোটেই ৱৰ্ল্ডত এনেকুৱা ডাঙৰ বেমাৰ কেঞ্চাৰ, আমি পাহাৰীয়া জিলাৰ মানুহ, টকা পইচা নথকা মানুহ, আমি ইয়াৰ পৰা গুৱাহাটী দিল্লী আমি লৈ গৈ চিকিৎসা কৰিব নোৱাৰোঁ। তেখেতে সেই কথাটো ভাবি আজি এই ডিফু টাউনৰ মাজতে এটা কেঞ্চাৰ ইনষ্টিটিউট বনাই দিছে। তেখেতে সেইবোৰ দেখি নাপালে, তেখেতে খালি এই এটা ঘৰটো দেখা সেইটোৰে গ'ল। মই আজি কৈছোঁ, আমাৰ ট্ৰাইবেল মানুহ খালি এটা ঘৰ নহয়, ইয়াত কৰি দুগুণ ভিল্লাও আমি বনাম। তেখেতে আহিব পাৰে, আহি ফটো তোলক, আমিও ইনভাইট কৰিম। কিন্তু আজি বহুত দুৰ্ভাগ্যৰ কথা, তেখেতে
ট্ৰাইবেল মানুহ বা ট্ৰাইবেল সমাজ যেনেকুৱাই আছে সেনেকুৱাই মানে বিচাৰিছে। কিন্তু আপুনি ভুল নুবুজিব, আজিৰ দিনত আমাৰ ট্ৰাইবেল মানুহ শুই থকা নাই, অকৰা হৈ থকা নাই। আজিৰ দিনত CM ছাৰ ডক্টৰ তুলিৰাম ৰঙাৰ নেতৃত্বত আমাৰ পাহাৰ অঞ্চলত বসবাস কৰা আমাৰ ট্ৰাইবেলবিলাকে চকু খুলি ওলাই আহিছে আৰু সকলোৱে গম পাইছে আজিৰ দিনত CM ছাৰৰ নেতৃত্বত আমাৰ ডিফু, আমাৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং কিমানটো ডেভেলপ হৈছে। আপুনি আহোঁতে দেখিছে চাগে আমাৰ নেশ্যনেল হাইৱে দবকাৰ পৰা ধৰি আপুনি একদম কুহিমাৰলৈকে নেশ্যনেল হাইৱে আমি যাবলৈ পাইছোঁ। ঠিক সেনেধৰণে ডিফুৰ পৰা লৈ আছাম ইউনিভাৰ্চিটিলৈকে এতিয়া 2 লাইন ৰাস্তাৰ কাম চলি আছে। ডিফুৰ নিচিনা চহৰত আপোনালোকে চাব পাৰিব কেইদিন আৰু 1-2 বছৰৰ পাছত ফ্লাইঅভাৰ হৈ আছে, সেইবোৰতো দেখি যোৱা নাই। তাৰ বাবে আজি আমি বহুত দুখিত আৰু আমি গৌৰৱ গগৈক আমি গৰিহণা দিছোঁ। তেখেতে যেন আগন্তুক দিনত এনেকুৱা আহি আমাৰ ট্ৰাইবেল সমাজক ইমান এটা তলত তেওঁ নাচায়। আমিও আজি উঠি আহিছোঁ, তো আমি সকলো আজি ট্ৰাইবেল সমাজ হয় তেহঁতক গৰিহণা দিছোঁ। থেংক ইউ। 4 তাৰিখ দিনৰ গৌৰৱ গগৈ আহিব বুলি মই খবৰ পাইছোঁ। তো আমি 50জনমান কুকি ছাত্ৰ সন্থা আৰু যুঁজকেইটা আমি কুকি মফলাৰ গামোচা লৈ গৌৰৱ গগৈকে কিবা সম্বৰ্ধনা কৰিম বুলি ভাবিছিলে। তো মোৰ চাইছে কিবা ছ'চিয়েল মিডিয়াতে মই দেখি পাইছোঁ, মানে এইটো চিংদন ৰংহাং ঘৰত কিবা লাইভ কিবা তোলাটো মই দেখিছে। সেইকাৰণে সেই মানুহটো মই লিডাৰ বুলিহে ভাবিছে। হ'লে এনে কোনোবা দাঙি দবলৈ আহিছে, এইটোতো ভাল নহয়, ফাল্টু কাম, এইটো ফাল্টু লিডাৰ। সেইকাৰণে চব মই এইটো যিমান কুকি আছে মই বিদায় দিলোঁ, সম্বৰ্ধনা কৰা নাই। এইটো actually this is an insult and affront to the Hill People Cultural Forum as well as to the tribal people. আৰু আকৌ শুনিছে এইটো তেল মাৰিছে বুলি। কোনে তেল মাৰিছে? এনেকা লিডাৰ এনেকা কাম কৰে নেকি? নহ'ব। এইটো মই যিমান কুকিবোৰ আছে মই বাধ্য কৰিছোঁ, এইটো ফাল্টু কাম নকৰিবি। আমি নালাগে এনেকা। আগতে বি কংগ্ৰেছবোৰ আছে, আমি নিজৰ কিমান এক্সপিৰিয়েঞ্চ কৰিছে মই জানে। মই ভাবিছোঁ মোৰ কিলে ইণ্ডিয়াতে মই জন্ম হৈছে, কিলে এইটো আমেৰিকাতে মই জন্ম হোৱা নাই। কংগ্ৰেছ ৰুলিং সময় মোৰ এনেকা থট আছে, ভাবিছে আমি এনেকা। হ'লে এতিয়া বিজেপি ভাল আছে বুলি নকয়। বিজেপি ৰুলিং আছে, আমি চবৰ জাতি জনগোষ্ঠী উন্নতি হৈ গ'ল। এতিয়া ৰাতি 10-12 বাজি গ'লে একো প্ৰব্লেম নাই। কংগ্ৰেছ দিনতো 6 বাজিলে চব দোকান বন্ধ হ'ব, চব ভয় খাব। কেতিয়া আমাৰ দৰ্জাটো এইটো কোনোবা উগ্ৰবাদী আহি কিনা ক'বা মোৰ দৰ্জাটো খটখটাব, এনেকা ভাবি কিনা হৈছে। হ'লে সোমাব নোৱাৰে। এতিয়াতো আমি আৰাম পৰা সোমাব পাৰে। তো আৰু এইটো হিষ্ট্ৰী ৰিপিট কৰিবৰ কাৰণে আহিছে নেকি? এইটো নহ'ব, মই হ'ব নাদিম। কেতিয়াবি নহ'ব। আমি এতিয়া যিমান জনজাতি আমি এক হৈ এইটো ভাঙিবলৈ চেষ্টা নকৰিবি, অশান্তি হ'বলৈ চেষ্টা নকৰিবি। আমি নামানে এইটোতো, কেতিয়াবি নামানিব। কাৰ্বি আংলং উন্নতি হৈছে, শান্তি হৈছে। কাৰ কাৰণে? আমাৰ লিডাৰ, ট্ৰাইবেল লিডাৰ তুলিৰাম ৰংহাংটো আমাৰ কাৰ্বি লিডাৰ নহয়, আমাৰ ট্ৰাইবেল লিডাৰ। হি ইজ আৱাৰ এছেট, হি ইজ এ জেম ফৰ দ্য পিপল অফ কাৰ্বি আংলং।
তো I request all the media people, you are the watchdog of the citizen, right to live in peace and harmony. এইটো ভাল ভাল নিউজটো বজাই দিয়ে, মিছামিছি নিউজ নাবজাবি। এইটো আমি মোৰ ফালৰ পৰা as a vice chairman of the Hill People Cultural Forum, I appeal to each and every citizen as well as the media person. নমস্কাৰ। প্ৰথমতে মই হিলছ পিপল কালচাৰ ফ্ৰমৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ। আজি মানে SPCF-টো মাত্ৰ এইটো নতুন অৰ্গেনাইজেশ্যন নহয়, আপোনালোকক জ্ঞাত কথাটো মই ক'ব বিচাৰিছোঁ। আমি যেতিয়া কংগ্ৰেছ আছিলে তেতিয়াৰ পৰা আমি কাম কৰি আছোঁ SPCF, কিন্তু আপোনালোকে এটা মনৰ ইণ্টেনশ্যনটো আপুনি গম পাব গভমেণ্টবিলাকৰ। যেতিয়ালৈকে আছিলে তেতিয়ালৈকে আমি এইটো প্ৰচেছ পোৱা নাই যে আমি পিচ বিল্ডিং কাম কৰিম, সব জাতি একটা প্লেটফৰ্ম আমি ইউনাইট হিচাপে আমি কাম কৰিম, এইটো আমাক প্ৰশ্ৰয় দিয়া নাই। তেতিয়া এইটো ইণ্টাৰেষ্টেই নাই, এনেকুৱা হ'বই নালাগে তেখেতৰ নজৰত। কিন্তু যেতিয়া আমাৰ ডক্টৰ তুলসীৰাম ছাৰ আহিছে, কাউন্সিলত বহিছে, তেখেতে আমাক দেখিছে, তেখেতলোকে এটা চেষ্টা কৰিছে। তেখেতৰ কনচেপ্ট আৰু আমাৰ কনচেপ্ট মিলি যায়। পিচ বিল্ডিং হ'ব লাগে থ্ৰু ইউনিটি হ'ব লাগে, সব জাতি একটা জেগাত আহিব লাগে। SPCF এইটো কাম কৰি আছে বুলি তেখেতে গম পাইছে। তো তেখেতে আমাক আকোৱালি লৈছে, তেখেতে আমাৰ চিফ এডভাইজাৰ হৈছে। আমি প্ৰস্তাৱ দিছোঁ ছাৰক, ছাৰে মানি লৈছে, ছাৰে আমাৰ উত্থানৰ কাৰণে কাম কৰিছে। আজি কি হৈছে তাৰ ৰিজাল্ট, আমি সব জাতি জনগোষ্ঠী একটা প্লেটফৰ্মত আছোঁ ইউনাইট হিচাপে। তো আমি বিচাৰিছোঁ এনেকুৱা আমি ডেভেলপ কৰি যাম। কিন্তু আজি ইয়াত গৌৰৱ চৰ্চাটো বহুত হৈছে, বহুত কথা ওলাইছে। মই ইয়াত একো আচৰিত, মোৰ কাৰণে একো আচৰিত হ'বলগীয়া কথা একো নাই। তো এনেকুৱা কথা হৈছে, গভমেণ্টৰ যোনটো ইণ্টেনশ্যন আছে, কংগ্ৰেছৰ ইণ্টেনশ্যন, যেতিয়া কংগ্ৰেছ আছিলে সেইটো সময়তে ডিভিজন ৰুল আছে, ইণ্ডিয়াক ভাগ কৰাৰ ছিষ্টেম তেতিয়াও কংগ্ৰেছৰ আছে। তাৰপিছত এতিয়া মোদী, এতিয়া ৰিচেণ্টলি আপোনালোকে দিছে, ৰাহুল গান্ধীয়ে কি কৈছে, হিন্দু মানে হিংসক এনেকুৱা মন্তব্য দিয়ে এছেম্বলিত উঠি পেলাই। তেনেকৈ বিৰোধী দলবিলাকে কি কয়, ইণ্ডিয়াত হ'লে বেলেগ কাউণ্ট্ৰিৰ শ্লোগানবিলাক গায় ইয়াতে। এতিয়া ইয়াত কি হৈছে, এইটো আহি ইয়াত একেই বংশ। এতিয়া আহি ইয়াত কি পাইছে দেখিছে আপোনালোকে, মাননীয় গৌৰৱ গগৈ ইমান ভাল এটা লিডাৰ, ইয়াত আহি পেলাই ইমান দূৰৰ পৰা আচৰিত কথা। মই একো ইয়াত আচৰিত হোৱা নাই গৌৰৱ গগৈৰ কাৰণে, ঠিকেই আছে, তেখেতৰ যিমান মানসিকতা সিমানেই কাম কৰিছে। তো বিৰাট আচৰিত, তেখেতে আহি পেলাই যে তাৰ লাভ ভাল হৈছে, গৌৰৱ ডাঙৰীয়াৰ লাভ ভাল, তেখেতে আমাৰ CM ছাৰৰ তাত বিল্ডিঙত গৈ ফটো উঠাইছে, মই ভাল পাইছোঁ। কিন্তু মইতো কি ভাবিছিলোঁ, তেখেতে কাৰোবাৰ লেট্ৰিন ঘৰত গৈ ফটো উঠাব নেকি, এনেকুৱাই ভাবিছিলোঁ মই। তাৰ মানসিকতাটো কেনেকুৱা আছে। তো ইমান ডাঙৰ চিটিতে, দিল্লী, মুম্বাই, আমেৰিকা ইমান ফুৰি অহা মানুহ, গুৱাহাটীত ইমান ডাঙৰ বিল্ডিং দেখা নাই। ইয়াত তুলিৰাম নোহোৱাৰ ঘৰ কৈ পেলাই এইটো মিছ প্ৰপগেণ্ডা। তেখেতৰ ল'ৰাৰ বিল্ডিঙত আহি পেলাই তুলিৰামৰ ঘৰৰ বিল্ডিং বুলি ফটো মাৰি পেলাই মিছ প্ৰপগেণ্ডা কৰিব পাৰে। মই ভালেই পাইছোঁ, তেখেতে তুলিৰাম ঘৰৰ তাতে ল'ৰাৰ তাত যে ফটো উঠাইছে ভাল হৈছে। মইতো ভাবাটো কি, তেখেতে কাৰোবাৰ লেট্ৰিন ঘৰত ফটো উঠাব, এনেকুৱাই ভাবিছোঁ। তো এনেকুৱা মানসিকতা লৈ, ঠেক মানসিকতা লৈ পেলাই তেখেতলোকে কাম কৰে। যদি তেখেতে, মই আহ্বান কৰিব বিচাৰিছোঁ, তেখেতে কংগ্ৰেছ দলক, কাউন্সিলত যিমান আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি হওক বা যিকোনো হওক, মই কোনোবা পাৰ্টিৰ কথা কোৱা নাই দেই, কিন্তু মানসিকতাৰ কথা কৈ আছোঁ। যদি তেখেতলোকে পাৰে, অহা ইলেকশ্যন নিৰ্বাচনটো জিকি দেখাই দিয়ক। আছে ওচৰত খোলা মঞ্চ আছে আপোনালোকক। আৰে পলিটিক্স কৰিব আছে, ডাইৰেক্ট পলিটিক্স কৰক, আহক ইলেকশ্যন জিকি দেখাই দিয়ক। চিট আছে, যোৱাবাৰ একটাও জিকা নাই আপোনালোকে, কাউন্সিল একটাও জিকা নাই। তো যদি পাৰে, পাব্লিক সমৰ্থন লাগে, আপুনি মনটো জয় কৰক না, আমাৰ জনতাৰ মন জয় কৰক। যেনে গৌৰৱ গগৈক আমাৰ গোৰ্খাবিলাকে কি কৈছিলে এটা সময়ত, গৌৰৱ গগৈ এটা অন্যতম আমাৰ গোৰ্খাৰ একটা MP, এনেকৈ কৈছিলে। তেখেতে আমাৰ কাৰণে মাত নাছিলে। কিন্তু আজি ট্ৰাইবেল, যোনটো ট্ৰাইবেল এৰিয়াত আছে, কাউন্সিলত যোনটো আহি পেলাই কেনে কাউন্সিলত পূৰা ট্ৰাইবেল একটা ছাইডত পূৰা এটেক কৰিছে, তেখেতলোকক ডমিনেট কৰিব বিচাৰিছে। মানে ট্ৰাইবেল লিডাৰ আপগ্ৰেড হ'বই নালাগে, তেখেতৰ ঘৰটো দেখাব, ট্ৰাইবেলবিলাক ইমান ডেভেলপ হৈছে, এইটো ডাউন হ'ব লাগে ক'ব। এইবিলাক মানসিকতা আজি ৰেষ্টলেছ কৰি দিছে ইয়াত মানুহবিলাকক। আজি কুৱেশ্যন এৰাইজ হৈছে, ইয়াত আপোনালোকে গম পাইছে, কুৱেশ্যন এৰাইজ হৈছে যে ট্ৰাইবেলবিলাক ডেভেলপ হ'ব নালাগে নেকি। ক'ত গৈ আছে কথাখিনি। আজি কি, আজি অসমীয়া হ'ব, আজি কোনোবা নন ট্ৰাইবেল থাকিব, আমাৰ ট্ৰাইবেল আমি যোনটো আছে ইউনিট হয়। এতিয়া একটা কুৱেশ্যন এৰাইজ হৈছে, আপোনালোকে কি আমাক ইউনাইট হ'ব নিদিয়ে নেকি, আপোনালোকে ডেভেলপ হ'ব নিদিয়ে, চাওকচোন আপোনালোকৰ লিডাৰটো এনেকুৱা কথা কয়। তো এইটো বহুত বেয়া কথা হৈছে, এইটো ভাল কথা নহয়। মই সকিনে দিব বিচাৰিছোঁ আমাৰ সমাজখিনিৰ পৰা, SPCF খিনিৰ পৰা, গোৰ্খা সমাজখিনিৰ পৰা, আপোনালোকে এই কাণ্ডকেইটা বন্ধ কৰক। হয়তো যদি পাৰে আপোনাৰ ডাইৰেক্ট ইলেকশ্যন পলিটিক্স কৰিব আছে, যাইলে আমাৰ মন জয় কৰক, জয় প্ৰায় জয়যুক্ত কৰক, আপোনালোকে বিজয় হৈ দেখাওক। ইলেকশ্যন আছে, MP MLA ইলেকশ্যন, জিকাই দেখাই দিয়ক, মানি যাম আপোনাক। আপোনাৰ লিডাৰশ্বিপ কিমান আছে, কিমান কেলিব্ৰিটি আছে, আপোনাক দেখাই দিয়ক। তো মই ইমানে আহ্বান কৰিম, নেক্সট যেতিয়া ইলেকশ্যন হ'ব ৰিজাল্টটো আমি চাই লওঁ। ধন্যবাদ। Student and Youth Federation, Assam General Secretary.
বৰ্তমানৰ পৰিস্থিতিটো যিটো কাৰ্বি আংলঙত আছে আপোনালোকে নিজে উইটনেছ হয় 2014 আগত কোনো জনজাতিৰ গাঁৱলৈকে যাব নোৱাৰা হৈছিল দেৰ ৱাৰ টোটেল আনৰেষ্ট ইন কাৰ্বি আংলং টোটেল আনৰেষ্ট দেৰ ৱাৰ সেভাৰেল ইনচাৰ্জেড গ্ৰুপছ টেৰৰিষ্ট গ্ৰুপছ that emerged during the period of Congress. During that period, Dimasa clash, Karbi clash, Naga clash, Kuki clash. আমি কাৰ্বি আংলঙৰ জনসাধাৰণ এইবিলাক দেখি মানে তৎনত হৈ গ'ল ছাডেনলি আমাৰ গভৰ্ণমেণ্ট চেঞ্জ হ'ল যেতিয়া কংগ্ৰেছ আছিল 15 বছৰ ইয়াত থাকিছে 15 বছৰৰ ভিতৰত কিবা ক্লেছ হয় ক্লেছ হোৱাৰ পিছত কংগ্ৰেছ পাৰ্টি কি কৰে থাল আৰু বাতি দিব যায় হা এইটো কি পিচ ব্ৰিঙিং কৰিব আনে থাল আৰু বাতিৰ পৰা আজি পপুলেশ্যন অফ কাৰ্বি আংলঙে এই বস্তুবিলাক বুজি পাইছে দেৰ ইজ ন' ৰুট টু পিচ পিচ ইজ দ্য অনলি ৱে আজি যদি ডেভেলপমেণ্ট হ'ব লাগে ফাৰ্ষ্টটো জেগাটো পিচ থাকিব লাগিব আমাৰ আজি এই 2015 পৰা আমি যিমান জনজাতি আছোঁ ইয়াত কাৰ্বি আংলঙত আপোনালোকে দেখিছে ইয়াত SPCF বুলি আছে ইয়াত আমি চব জনজাতি আছোঁ ট্ৰাইবেল নন ট্ৰাইবেল সব জনজাতি মিলি কিনে আমাৰ কমন প্লেটফৰ্ম হ'ল SPCF হিলছ পিপল কালচাৰেল ফোৰাম আমি এইটোৰ মাধ্যম এইটো ক'ব বিচাৰিছোঁ আজিৰ দিনত যিটো পিচখন আমাৰ কাৰ্বি আংলঙত আহি প্ৰিভিল হৈছে যাৰ কাৰণে আমি ডেভেলপমেণ্ট পাবলৈ সক্ষম হৈছোঁ এই পিচখন এনেকুৱা এই 15 বছৰ আগত যিটো পাৰ্টি আহি কিনে এই পিচখন বৰবাদ কৰি দিছিলে কাৰ্বি আংলং তছনছ কৰিছে ট্ৰাইবেল জেগাবিলাকতো মানে মানুহ যাব নোৱাৰা কৰি দিছিলে আজিৰ দিনত আমি উইটনেছ আপোনালোকে উইটনেছ আমি ৰাতি 12টালৈকে বজাৰত ফুৰি থাকে 12টালৈকে একটা টাউন পৰা একটা টাউন ভিজিট কৰিব পাৰে দেৰ ইজ ন' ৰোক টক একো নাই আমাৰ মাজত কিন্তু এই আমাৰ মাজত তেখেতে গৌৰৱ মহোদয় যে আমাৰ ইয়াত আহিছে তেখেতে এটা অপজিশ্যন লিডাৰ আৰু ডেমক্ৰেচিতে অপজিশ্যন লিডাৰ ইজ মাষ্ট লাগে আৰু তেখেতে একজন বুদ্ধিমান ব্যক্তি হ'ব লাগিব নহ'লে ডেমক্ৰেটিক প্ৰচেছটো কমপ্লিট নহয় কিন্তু আমি আশাবাদী আছিলোঁ এই কংগ্ৰেছ লিডাৰজন আহি কিনে আমাক নতুন শিক্ষা তেখেতে এজ এ নিউ জেনেৰেশ্যন অফ কংগ্ৰেছ আমাক নতুন কিবা শিক্ষা দিব বুলি কিন্তু এই শিক্ষা নিদি কিনে তেখেতে এজ এ ব্লগাৰ এজ এ ইউটিউবাৰ নিচিনা কাৰোবাৰ ঘৰত আহি কিনে ব্লগ বনাই আছে হা ইজ ইট পাৰ্ট অফ ডেভেলপমেণ্ট আপোনালোকে কি স্কিম আনিছে কংগ্ৰেছ আগন্তুক দিনত আপুনি কি স্কিম আনিব পাব্লিকৰ বেটাৰমেণ্টৰ কাৰণে এইবিলাক আপোনালোকে তথ্য উঠাই থ'ব লাগিছিল কিন্তু যদি আপুনি কৈ আছে ইয়াতে কাৰ্বি আংলঙত আমাক তেল মাৰা মানুহ আছে কোনো এইবিলাক তেল মাৰা মানুহবিলাক এটলিষ্ট এই 26টা জনগোষ্ঠীটো নহয় 26টা আমি কেতিয়াও নহয় শেষ কৰিব বিচাৰিছোঁ যদি তেখেতে ভাবিছে তেখেতে আমাৰ কুকিলাভাৱে কৈছে পুৰণা দিনবিলাক আকৌ ৰিটাৰ্ণ আনিব বিচাৰিছে নেকি ডেট মিনছ আনৰেষ্ট ইন দ্য ছ'চাইটি আকৌ টেৰৰিজম চলে এইবিলাক বস্তুক আকৌ ইনভাইট কৰিব বিচাৰিছে নেকি যদি এনেকুৱা তেখেতৰ পৰিকল্পনা হয় যদি এনেকুৱা চিন্তাধাৰা কৰিছে তেনে আমি হকুৱাই দিব বিচাৰিছোঁ আমি যিটো 26টা জনগোষ্ঠী ইয়াত কাৰ্বি আংলঙত আছোঁ এই আপোনালোকৰ প্লানটো ছাকচেছ হ'ব নিদিম গেৰাণ্টেড হ'ব নিদিব এইবিলাক এটা গোৰ্খা ফালে পৰা কওক Klamat kung kami nilituro porting ban diba kasi ako ko don marli kidam tang arni inut mane bharot ang kang inut opposition deputy leader lo alang ni Gorab Buboy Karbi Anglong kebang pen isi abur kicu son helong lo tapen ke Karbi Anglong arat tame kidu kidam tame ningkang samsia tum dupik lo tapen kidam tang injir marli tum tame option si protest hai de ason tha si kapre student organization social organization tum tame aning kang samsia tepeklang dolo kasi pini ngeli dak Karbi Anglong kitu khasiya thebe sinili non dak arja product SPCF kai hamalong kasi ahok lo politics khela tum ke politics khela no setabe alang li kewang pen mesen alam arjulong ji pusni tum ningthe bonsta me ningduk me alam alang ni adak inut kumane hem foto jituli kamera foto en pen alang li social media along kalili kalang lang karbok laki nilitum project he tapen ke alang li kapre kalam pini development alam alang li ningje kusante yetum dengun tapen ke son thak si adak aku pen Karbi Anglong along kitu akhei adak khei engkor athoksi do itum pini arni kitu
kedam item thangnat katheri gawe aprang kongres arni mathadam polote ilitum bayat shopan par gitum hong ta barang le ilitum rong kedu tapenge kadu gawe teme rong along kedu atum ke here meme phala so arni itum aphan buthot kiban je phanin tum han nang boriri kosinili nona por nang kiningri tapenge non ladak SPCF isi platform lo laki kadu kawe akhe tami tum ning samjin pan se dobom tapenge kedam tangan ningkan ho ningkan cap aprang itum ladak karbiang long suluk sudah katemon kejap pen itum hei yang kacarbo lahai thelong lo ajati pen jati lahai kacarbo thelong lo sitabe non akor itum pan nang kejapon karbiang long CM Dr. Tuliram Longhang akhei pen akhei lapson kelang kalana lapson thelong lo adu ka velang RA sitami itum pan asap sap tami itum pan nang bak tresi khereng nang ji palang li makhasi adu ka be akhei pan tami itum pan nang hon pon lo kasi nona por lakar biang long son atumon lang no nang kejap ke nitum ning duglo usinon por nang tum pan ni ning dug chapakla যে আমাৰ সাংবাদিক ভাই আমাৰ ইয়াত আমাৰ ছেক্ৰেটাৰীসকলে আমাৰ লগত থকা সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়া বিষয়াসকলে কৈ গ'ল আপোনালোকে সকলোৱে জ্ঞাত আৰু সকলোৱে শুনিছে সকলোৱে কৈ থকাখিনিকে আমি কৈ থাকিলে ভুল হ'ব তথাপিতো নকৈ আমি দৰ্শাব পৰা নাই যিহেতু আমি অসমীয়া হিচাপে আমাৰ ইয়াত বহুখিনি কংগ্ৰেছ চৰকাৰ দিনত আমাৰ ভাই বন্ধুৰ নিজৰ ভাতৃ আমি বহুকেইজন আমি আমাৰ কাৰ্যালয়ত হেৰুৱাবলগীয়া হৈছিল সেই সময়ত আমাৰ কংগ্ৰেছ চৰকাৰৰ গৌৰৱ গগৈ ডাঙৰীয়া ক'ত আছিল তেওঁ আমাৰ অসমীয়া মানুহৰ হৈ 2-3জনকৈ ল'ৰা আমাৰ ইয়াৰ পৰা আমাৰ বুকৰ পৰা আঁতৰি গুচি গ'ল তেওঁলোকৰ হৈ আজি তেওঁ দুখাৰ মাতি তেওঁ কাৰ্বি আংলঙত কিয় কৈ থৈ নগ'ল তাৰ বিপৰীতে তেওঁ ৰাজনীতি যিয়ে নকৰক কিন্তু আমাৰ ২৭টা জনগোষ্ঠীয়ে আমি একত্ৰিত হৈ ভাই বন্ধুৰ নিচিনা থাকি আমি আমাৰ কাৰ্বি আংলঙখন সকলোৱে একত্ৰিত হৈ আগবাঢ়ি যাম বুলি আমি SPCF হৈ আমি ২৭টা জনগোষ্ঠী লগ হৈ আমি একত্ৰিতভাৱে কাম কৰি আছোঁ আৰু এনেদৰে কাম কৰি যাম অনাগত দিনত যিসকল ৰাজনীতিক দল আমাৰ ইয়াত নাহক কিয় আমি সকলো ফালেই আছোঁ কাৰণ আমি সাংস্কৃতিক প্ৰিয় SPCF সেইকাৰণে যিসকলে শুদ্ধ নীতিৰে শুদ্ধ ভাষাৰে শুদ্ধ পথেৰে আমাক লৈ যাব আমি তেওঁলোকৰ ফালেকে আমি জয় কৰি যাম আৰু আগবাঢ়ি যাম আৰু আগন্তুক দিনত যিখিনি আমাৰ SPCF কৰিবলগীয়া আছে আমি আগবাঢ়ি কৰি গৈ যাম আৰু সকলোৱে একত্ৰিত হৈ আমাৰ নিজৰ মাতৃভাষাৰ বা মাতৃভূমিক আমি ৰক্ষা কৰিবলৈ আমি আগুৱাই যাম ইয়াকে কৈ মোৰ মন্তব্য আজি ভাল বেয়া ৰাইজে এতিয়া উঠি আহিছে আপোনালোকে ৰিচেণ্টলি মহিলা যোনটো সংগঠন এতিয়া উঠি অহা কাৰ্বি আংলঙত ২০,০০০ মান হ'ব সেইদিনা মানে তেনেকুৱা উঠি অহাটো মানে এই কংগ্ৰেছৰ ভুল ধাৰা কাৰণে এইটো হৈছে তাৰপাছত কংগ্ৰেছ ইয়াতখিনি শিকিব লাগিব যদি নিশিকে এইটোতো অশান্তি সৃষ্টি ইহঁতি নিজে কৰাই লৈছে কাৰ্বি আংলঙৰ ৰাইজৰ লগত কাৰ্বি আংলং মানুহবিলাক সৰল চিধা চিধি তেৰা বেকা নুবুজে আমি ভাল কৰিবলৈ চেষ্টা কৰক এইটোৱে মই ক'ব বিচাৰিছোঁ আৰু এতিয়া কংগ্ৰেছৰ কি পলিটিক্স খালি ঘৰ কথা লৈহে আছে নেকি খালি ঘৰতে থাকিলে আৰু মানে বাকীবিলাক ইছ্যু দেখাই নাই তেনেকুৱা নালাগে আমাক আৰু আমাৰ SPCFটো হ'ল ২৬টা জাতি জনগোষ্ঠী এটা আমাৰ পূৰা ক্লিয়াৰ আমি ২৭টা জাতি জনগোষ্ঠী লগত দল সংগঠনবিলাক আছে আমাৰ লগত আমাৰ উদ্দেশ্য এইটোৱে যে আমি সদায় ৰুলিং গভৰ্ণমেণ্ট লগত আমি থাকি কাম কৰিম শান্তিৰ কাৰণে ঐক্যৰ কাৰণে কাৰ্বি আংলং ডেভেলপমেণ্টৰ কাৰণে শিক্ষা ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যোনে আমাক ডেভেলপমেণ্ট দিব আমি তাৰ লগতে থাকিম আৰু ডেভেলপমেণ্ট আৰু উন্নতি ইউনিটি পিচ শান্তিৰ কাৰণে আমি কাম কৰিম আমি ৰুলিং গভৰ্ণমেণ্ট লগত থাকি আমি ডেভেলপমেণ্ট কামৰ কাৰণে আমি লাগি থাকিম
সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু